দিনটো তললৈকে ঘূৰি ফুৰিবি আৰু বেকাৰ বুলি ক'লে লাজ পাওঁ। বল মাজনী, ভিতৰলৈ বল। তই এই বেকাৰবিলাকৰ লগত থাকি তই সন্মান নষ্ট কৰিব নালাগে। যা ভিতৰলৈ যা। কাৰোবাক বেকাৰ বুলি কোৱাৰ আগত এবাৰ ভাবি চাব দাইটি, কাৰণ আমাৰ নিচিনা বেকাৰকেইটা নহ'লে গাঁৱত ৰাস পতা মানুহ নোলায়। গাঁৱত যদি বিয়া এখন ওলায়, তাত গৈ আমাৰ নিচিনা বেকাৰখিনিয়ে ৰভা পলা দিব লাগিব। এইবাৰ বিহুখন পাতিবলৈ কেইজন মানুহ ওলাই আহিল? আমি কেইটাইতো আহিছো। আৰু আমি কোন? আমি বেকাৰ। গাঁৱত ভাওনাখন পাতিবলৈ মানুহ নোলায়, তেনেস্থলত আমিবোৰে আগভাগ লৈ পানি ভাওনা পাতিব লগা হয়। এইবোৰতো বাদেই, যেতিয়া গাঁৱত কোনোবা মানুহ মৰে, তেতিয়া কিন্তু চিতাৰ জুইৰ কাষত শেষলৈকে আমাৰ নিচিনা এই বেকাৰ কেইটাই বহি থাকে। গম পালে? চহৰৰ সেই শিক্ষিত কেইটাই কেৱল চিঞৰিবহে জানে আমি পৰম্পৰা ৰক্ষা কৰি আছো বুলি, কিন্তু আচলতে পৰম্পৰা ৰক্ষা কৰি আছে গাঁৱৰ আমাৰ দৰে বেকাৰ কেইটাই। আৰু আমাৰ দৰে বেকাৰ কেইটা আছে কাৰণেই আজিৰ গাঁওবোৰ গাঁও হৈ আছে, গাঁওবোৰ জীপাল হৈ আছে। ইমানবোৰ কৰাৰ পিছতো আমি বেকাৰ। আপুনি এই শব্দটো কোৱাৰ আগত অলপো বেয়া নালাগিল?